তোমালোকে সামাৰ্থ পৰ্টেল গৈ নিজে নিজে তোমালোকৰ 4th সেমিষ্টাৰ সাবজেক্ট সিলেকশন কৰিব পাৰিবা বা ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা। সামাৰ্থ পৰ্টেল গৈ তোমালোকে এনেকৈ সামাৰ্থ পৰ্টেল খুলিবা। খোলাৰ পিছত তোমালোকে সামাৰ্থ পৰ্টেল ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকৈ এটা পেজ খোল খাব। তোমালোকে সকলোৱে জানা যে ওপৰত ৰেজিষ্ট্ৰেচন নম্বৰ আৰু তলত পাছৱৰ্ড দিব লাগিব আৰু তোমালোকৰ নিজৰ পাছৱৰ্ড দিবা আৰু ৰেজিষ্ট্ৰেচন নম্বৰ দিবা। নম্বৰ দিয়াৰ পিছত এনেকৈ এটা পেজ খোল খাব। ওপৰত লিখা আছে সেমিষ্টাৰ কোৰ্স, তোমালোকে তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকৈ এটা পেজ খোল খাব। তোমালোকে ওপৰত চাইছা যে মই আঙুলিৰে দেখুৱাই দি আছো, তোমালোকে তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকৈ এটা পেজ খোল খাব। তোমালোকে ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকৈ গোটেইকেইটা সাবজেক্ট দেখুৱাই দিব আৰু মই যেহেতু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট এৰ কাৰণে মই এডুকেশ্যন সাবজেক্ট এটা সিলেকশন কৰিম। মই এডুকেশ্যন সাবজেক্ট এটা সিলেকশন কৰি আছো আৰু EIC যে আছে 2 ক্ৰেডিট এইকেইটা সাবজেক্ট ওপৰত আছে, এইকেইটা আগৰ পৰা দিয়া, এইকেইটা সিলেকশন কৰিব নালাগে। এনেকৈ ভালকৈ তোমালোকে সাবজেক্ট এটা সিলেকশন কৰি চাবা। চোৱাৰ পিছত তোমালোকে সাবমিটত মাৰি দিবা। সাবমিটত মাৰাৰ পিছত এনেকৈ এটা পেজ খোল খাব। খোল খোৱাৰ পিছত তোমালোকে ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত অকে মাৰি দিয়া, বাস এনেকৈ তোমালোকৰ পেজ কেইটা খোল খাই যাব।